CMও বিজেপি হ'ব নাঙল আৰু ট্ৰেক্টৰ কেই নম্বৰত আছে মনত নাৰাখিব खुलुमबाय लोगोफोर आसा खालामो बयबो मोजाङैनो दङ दिनै जोंनि टपिकआ जाहैबाय दा BTC नि CM खौ सायख'बाय एबा BTC नि CM आ बबे मोनसे पार्टिनिफ्राय जागोन दा बेखौ मानगोनां आसामनि CM डक्टर हिमन्त बिश्व शर्मा बिथाङा दा बेखौ फोसावनायखौ जों नुनो मोननाय जादों लोगोसेनो आसाम पुलिसनि जब एडभार्टाइजमेन्ट दा बेनि सायावबो रोखा माने खोथाखौ बुंनाय जादों नभेम्बर एबा अक्ट'बर दा बेयाव माने एपइन्टमेन्ट आरो एडभार्टाइजमेन्टखौ होगोन दा बेफोरबायदि खायसे खोथाखौ दा बिथाङा बुंनाय जादों दा बेखौ नोंथांमोना नायलांनो हागोन लोगोसेनो अरुणोदयखौ मोनसिगोन माने 1500 दा बेखौबो अरुणोदय स्किम दा बेखौ गोदानै माने बारायनानै 1500 खालामगोन दा बे खोथाखौ जों बुंनायखौ नुनो मोननाय जादों अब्ला नोंथांमोना भिडिअखौ जोबजासिम नायलांनानै नोंथांमोना बुजिनो हागोन ओके गोजोन्थों হয় আমাৰ কোকৰাঝাৰৰ চাকৰিবিলাক কিয় ধুনীয়াকৈ নহয় মই বোলো তাৰ মানে বোলে আমি গমেই নাপাওঁ কি হয় কি নাই হোৱা আজি অসমত যদি চাকৰি টকা নিদিয়াকৈ পাব পাৰে কোকৰাঝাৰৰ চাকৰিও টকা নিদিয়াকৈ পাব লাগে নে নালাগে বিটিআৰত টকা দিওঁ আঁচনি নাই আৰু আমাৰ মানুহে নাপায় কেনেকে চলিব সেইকাৰণে এইবাৰ মই কৈছো যে নহয় মোক জাৰ্নেলিষ্ট বিলাকে খুদি থাকে সৰকাৰ কোনে বনাব মই ইমান দিনে কোৱা নাছিলো CM কোনে হ'ব মই ইমান দিনে কোৱা নাছিলো আজি মই কৈছো সৰকাৰো বিজেপি হ'ব CMও বিজেপি হ'ব আমাক বিজেপি সৰকাৰ লাগে কাৰণ ৰাইজে যিমান কষ্ট পাব লাগিছিল কষ্ট পালে এইবাৰ বিজেপিৰ সৰকাৰ হ'ব ৰাইজৰ দুখ কষ্ট আমি নোহোৱা কৰিব লাগিব শ্ৰদ্ধা ৰাইজ আগৰ কথা মই নাজানো এইবাৰ এটা ডাঙৰ সুযোগ এইবাৰ যদি হাতৰ পৰা ওলাই যায় সৰকাৰ পিছত হোৱা দিগদাৰি আছে কোনবাই দিগন্তক কয় এই দিগন্তক ভোট নিদিও হিমন্ত বিশ্ব শৰ্মাক ভোট নিদিও কাক ভোট দিবি যাকে ভোট দিবি তাতে ইন্দু নিগনি বাঢ়িব অকল মামাক ভোট দিলে ইন্দু নিগনি নোহোৱা হ'ব হয়নে নহয় কাৰণ যদি ইন্দু নিগনি বেলেগ পাৰ্টিয়ে নোহোৱা কৰিলেহেঁতেন ইমান দিনে কৰি দিলেহেঁতেন 22 বছৰত কৰিলে নেকি ইন্দু নিগনি নোহোৱা আজিতো মই এবাৰ কৈছো সৰকাৰ হ'ব এই VCDC নচলিব ইলেকশ্যন পাতিম ৰাইজে ভোট দি VCDC পাতিব এইবিলাক ৰাতিৰ ভিতৰতে হোৱা VCDC আমাক নালাগে ৰাতিৰ ভিতৰতে হোৱা মোক কৈছে দাদা দুই এটা বিজেপিও আছে থাকিলে কি হল বোলে UPPL আছে থাকিলে কি হল বোলে BPF আছে থাকিলে কি হল যোনে বেয়া কাম কৰে কি আমাৰ লগত নাই যোনে ভাল কাম কৰিব কিয়ে বিজেপিৰ লগত থাকিব সিধা কথা আৰু সেই কাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো VCDC টো ইলেকশ্যন হ'ব লাগিব VCDCৰ ইলেকশ্যন হ'ব লাগিব এনেকে ৰাতিৰ ভিতৰতে কোনো VCDC হ'ব নোৱাৰিব ৰাইজে যাক যদি সিপাজাৰত পঞ্চায়ত ইলেকশ্যনত হয় মঙ্গলদৈত পঞ্চায়ত ইলেকশ্যনত হয় VCDCও ইলেকশ্যনত হ'ব লাগিব BTCত পৰিৱৰ্তন আহিব লাগিব শ্ৰদ্ধা ৰাইজ কাম হৈ থাকিব কাম আমি কৰিম কাৰণ BTC বিজেপি সৰকাৰৰ দিনত আমি নিৰ্মাণ কৰিছিলো ৰাইজৰ কাৰণে আৰু ইয়াক ৰাইজৰ কামত ব্যৱহাৰ কৰাৰ দায়িত্বও আমাৰ সেই কাৰণে শ্ৰদ্ধা ৰাইজ এইবাৰ বিজেপিৰ সৰকাৰ হ'ব যিমান দুখীয়া পৰিয়াল আছে সকলোকে উন্নয় দিয়াৰ দায়িত্ব নৱেম্বৰত সকলো মহিলাই পাব মই আপোনালোকক কৈ গলো আপোনালোক কোনেও চিন্তা কৰিব নালাগে নৱেম্বৰ মাহৰ ভিতৰত সকলো মহিলাই অৰুণোদয় আঁচনি পাব লাগিব এইবাৰ অৰুণোদয় পালে লাভ কি হ'ব আগতে অৰুণোদয় আছিলে 1250 টকা 1 জানুৱাৰীৰ পৰা অৰুণোদয় পৰিয়ালক আমি গেছৰ সিলিন্ডাৰ কিনিবৰ কাৰণে
আৰু 250 টকা দিম, মানে 1500 টকাকৈ পাব। কিমান কৰি পাব? 1500। মহিলা উদ্যমিতাও দিম। 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডৰ চাউলৰ লগতে আপোনালোকক আমি কম দামত দালিও দিম, নিমখো দিম, আৰু তেল আমি চেনি দিয়াৰ ব্যৱস্থা কৰিম। মোক বহুত মহিলাই মিঠাতেলটো খুজি থাকে, সেইকাৰণে মোৰ মুখেদি তেলটো ওলাও হৈ থাকে। বহুতে য'তে যাওঁ মোক কয়, মামা চাউল দিলে, দালিটো দিব 1 নৱেম্বৰৰ পৰা, নিমখো দিব, চেনিও দিব, গেছৰো 250 টকা দিব, মিঠাতেলটো দি দিয়ক, লেঠাটো মাৰি দিয়ক। মই বোলে অলপ মই চিন্তা কৰি আছো, কিন্তু মুখেদি ওলাই যাওঁ কৰে। ওলাই গ'লে জাৰ্নেলিষ্ট বিলাকে ৰেকৰ্ড কৰি ল'ব, পিছত নহ'লে ক'ব প্ৰতিশ্ৰুতি ভাঙি গ'ল বুলি। সেইকাৰণে মই ওলাই যাব নিদিওঁ, ওলাই গ'লেও ৰখাই দিওঁ যেনে তেনে। ঠিকে কৰো নে নাই কথাটো? ইয়াৰ লগতে এইবাৰ নিযুত মইনাও অক্টোবৰৰ 9 তাৰিখে সকলো ছোৱালীয়ে পাই যাব। 9 তাৰিখৰ পৰা নিযুত মইনা পোৱা আৰম্ভ হ'ব। মোক দেখা পালে আজিকালি ল'ৰাবিলাকে কয়, মামা নিযুত বাবু এটা উলিয়াই দিয়ক। হয় নে নহয়? এতিয়া এইবাৰ মেট্ৰিক পৰীক্ষা যিমান ল'ৰা ছোৱালীয়ে দিব, 1 নৱেম্বৰৰ পৰা তেওঁলোকৰ একাউণ্টতো আমি 300কৈ টকা দিম, যাতে নোটবুক আদি কিনিব পাৰে, দুখীয়া ল'ৰা ছোৱালীয়ে গাখীৰ এগিলাচ হ'লেও খাব পাৰে। এইবাৰ নতুন এইটো আমি আঁচনি আনিছো, মেট্ৰিক পৰীক্ষাৰ সকলো কেণ্ডিডেটক আমি 300কৈ টকা দিম, যেতিয়ালৈকে মেট্ৰিক পৰীক্ষা নহয়। আমি তাৰ উপৰিও আমি আৰু কৰিছো যে 1 নৱেম্বৰৰ পৰা আমি নিমখ, চেনি আৰু দালি দিম, আৰু আমি তাৰ লগে লগে যিবিলাক মানুহৰ ঘৰত এইবাৰ জিঅ' টেগিং হ'ল, তেওঁলোকক আমি প্ৰধানমন্ত্ৰীৰ ঘৰ দিয়াৰো আমি ব্যৱস্থা কৰিম। জিঅ' টেগিং হ'ল নে নাই আপোনালোকৰ ঘৰত? হৈছে। যোনে যোনে জিঅ' টেগিং হৈছে আপোনালোকে চিন্তা নকৰিব, আপোনালোকক ঘৰ দিয়াৰো ব্যৱস্থা কৰিম। এতিয়া আমাৰ যেনেকুৱা অসমত পুলিচৰ ইণ্টাৰভিউ হ'ল, 9 অক্টোবৰত ৰিজাল্ট দিব, 10 তাৰিখে এপইণ্টমেণ্ট পাব, নৱেম্বৰত আকৌ নতুন পোষ্ট ওলাব, তেনেকে BTCৰ চাকৰিও আমি ভৱিষ্যতে বিজেপিৰ চৰকাৰ হ'লে 1 টকাও খৰচ নকৰাকৈ আমাৰ ল'ৰা ছোৱালীয়ে পোৱাৰ আমি ব্যৱস্থা কৰিম। শ্ৰদ্ধা ৰাইজ, মাটিৰ কাগজ আমাৰ হ'বই লাগিব, মাটিৰ অধিকাৰ আমি পাবই লাগিব, আৰু আমি BTCত বিজেপিৰ চৰকাৰ গঠন কৰি আমি সমাজখনক আগুৱাই লৈ যাব লাগিব। নাঙল আৰু ট্ৰেক্টৰ কেই নম্বৰত আছে মনত নাৰাখিব, অকল পদুম কেই নম্বৰত আছে সেইটো মনত ৰাখিব, হয় নহয়?